বৃহত্তৰ খেৰণীত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ খাদ্য অনুসন্ধানত বনা অঞ্চল এৰি জনা অঞ্চল প্ৰৱেশ কৰা হাতীৰ জাকটোৱে নাম নোলোৱা হৈছে বনা অঞ্চললৈ ঘূৰি যোৱাৰ দিনে নিশাই অৱস্থান লৈছে জনা অঞ্চলত ট্ৰাকৰ খুন্দাত নিহত দিলাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ দ্ৰুতবেগী ট্ৰাকখনে স্কুললৈ গৈ থকা অৱস্থাত খুন্দিয়াইছিল ছাত্ৰজনক নৱম শ্ৰেণীৰ ছাত্ৰজনৰ নাম সীমন্ত ক্ৰো নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখনেও বাগৰি পৰে পথৰ দাঁতিত ৰাজধানী চহৰ গুৱাহাটীত মহানগৰীত সংঘটিত হৃদয় বিদাৰক অমানৱীয় ঘটনা বশিষ্ঠ বাহিনী নৈত উদ্ধাৰ নৱজাতকৰ মৃতদেহ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ খেৰণী অঞ্চল পৰিণত হৈছে বন্যহস্তীৰ মুক্ত বিচৰণস্থলী 70-80 জনীয়া বনৰীয়া হাতীৰ জাকে এতিয়া বনা অঞ্চলত থকাৰ বিপৰীতে জনা অঞ্চলতহে অৱস্থান গ্ৰহণ কৰিছে দিনৰ ভাগত কুঁহিয়াৰ খেতিৰ মাজত আশ্ৰয় লয় আৰু বেলি মাৰ যোৱাৰ লগে লগে গাঁৱত প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে এই ঘটনা বিগত এমাহ ধৰি চলি আহিছে যোৱাকালি সন্ধিয়া 4 বজাৰ পৰা গোটেই নিশা খেৰণী হাজা গাফে বাকৰি ফাং হাজা মচকা মাইজিয়া আদি গানবদত বনৰীয়া হাতীজাকে ভীষণ উপদ্ৰৱ চলাইছে সন্ধিয়া 4 বজাৰ লগে লগে সন্ত্ৰাসৰ সৃষ্টি কৰে বনৰীয়া হাতীৰ জাকে এমাহ জুৰি ভীষণ আতংকৰ মাজতে দিনে নিশা পাৰ কৰিছে গঞা ৰাইজে হাড় কঁপোৱা জাৰৰ নিশাটো উজাগৰে থাকিবলগীয়া হৈছে বনৰীয়া হাতীৰ আক্ৰান্ত ৰাইজ শেহতীয়াকৈ যোৱা নিশা অঞ্চলটোৰ কেইবাটাও পৰিয়ালৰ ঘৰ লণ্ডভণ্ড কৰিছে হাতীৰ জাকে যোৱাকালি আবেলি 4 বজাত হাজাগাফে গাঁৱৰ বিস্ম দাদু লাংঠাই খেতিপথাৰ ধান মৰণা দি ঘৰলৈ আনিবলৈ অৱস্থাত ভৰাই থকা অৱস্থাতে হাতীজাকে গৈ প্ৰায় 60 মোন ধান খাই পেলায় ইয়াৰ পিছতে উক্ত স্থান ত্যাগ কৰি তিনিনং বাগটি ভাংহাজা গাঁৱত প্ৰৱেশ কৰি ক্ৰমে শান্তিৰাম দাউলাগাপু সত্যমতী হাছনু মতীশ্বৰ হাছনুৰ ঘৰ আক্ৰমণ কৰি সম্পত্তি লণ্ডভণ্ড কৰে তাৎপৰ্যপূৰ্ণভাৱে এই হাতীৰ জাকটোৱে বনা অঞ্চলত আশ্ৰয় লোৱাৰ বিপৰীতে প্ৰায় জনবসতি অঞ্চলতহে আশ্ৰয় লৈছে খেৰণী জেংক্ৰ গাঁৱৰ কুঁহিয়াৰ খেতিত কেইবাদিন অৱস্থান লোৱাৰ পিছত খেৰণী তিলহা বস্তি নামৰ গাঁৱত অৱস্থান গ্ৰহণ কৰে তাৰ পিছত খেৰণী কৃষি পামৰ কুঁহিয়াৰ খেতিত আশ্ৰয় গ্ৰহণ কৰে কিন্তু সেই ঠাইৰ পৰা ট্ৰেক্টৰ জেচিবি লৈ খেতি পঠোৱাৰ পিছত খাদি গাঁৱত আৰু মটকা গাঁৱত অৱস্থান গ্ৰহণ কৰে ধানটো উঠা টাইমতে 4টা বজাতে আছিলে পোহৰটো এনে জোনটো যোৱা নাই আন্ধাৰ হোৱা নাই এনেকে দিনে দিনে হাতীটো দিনে দিনটোৱে হাতী গাঁৱত আছিলে এতিয়া ভয়তে আমি দিনে দিনে ধানটো লৈ যাম বুলি ভাবি আছিলোঁ কিন্তু সেই টাইমতো ৰক্ষাটো কি কৰিম আৰু ধানটোৱে লৈ গৈছে সোনকালে লৈ যাম বুলি ভাবিছোঁ ধানটো উঠাম বুলি ভাবোঁতে জাকে জাকে হাতী লৈ আহিছে আহিছিলে 3-4 দিন ইয়াতে আছে তথাপিও সাহস কৰি মই ধানটো কাটিছোঁ জমা কৰিছোঁ পিছত কৈছোঁ ইয়াৰ পৰা মলনা দেখিনি মানে মই ধানটো উঠাই লৈ যাম তেতিয়াহে মানে জোৰ জবৰদস্তি কৰি যাকে আছিলে সাহস কৰোৱা নাই বস্তাত ভৰাই দিছে 4টা সময় পিছত এইটো হাতীবিলাকে ঘেৰাও কৰি লৈছে যেনে তেনে মানে মানুহে পলাইখিনি ধানটো বচাইছে ধানটো খাই শেষ কৰিছে এইটো কেইটা বজাৰ ঘটনা 4টা বজাত যোৱাকালি সন্ধিয়া যোৱাকালি সন্ধিয়া 4টা বাজি 4টা বজাত জাক হাতী আছিলে ইয়াত কিমানমান বস্তা আপোনালোকে ভৰাইছিলে কিমান বস্তা মানে আছিল 30 বস্তা এক পিনি আছিল 30 বস্তা 60 মোন ধান আছিল 60 মোন ধান উল্লেখ্য যে এই হাতী জাকটোৰ পৰাই এটা হাতী ওলাই আহি একেদিনে 4জন লোকক আটকিতে আক্ৰমণ কৰি হত্যা কৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ট্ৰাকৰ
দৌৰাত্মক পথ দুৰ্ঘটনা সংঘটিত হৈ কৰুণ মৃত্যুক সাৱটিবলগীয়া দুখজনক খবৰ প্ৰায় ওলাই থাকে কিন্তু ট্ৰাকৰ এনে দৌৰাত্মক কিহৰ বাবে বহু সময়ত দেখা যায় অবৈধ ঘটনাৰ সৈতে জড়িত ট্ৰাকসমূহৰ দ্বাৰাই এনে ঘটনা প্ৰায় সংঘটিত কৰে এনে ভয়ংকৰ ঘটনা সংঘটিত হয় দিলাই জিৰ পইণ্টত শুক্ৰবাৰে পুৱা দিলাই পথেৰে দিলাই উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ গৈ থকা অৱস্থাত অবৈধ কাঠ কঢ়িওৱা দ্ৰুতবেগী ট্ৰাকখনৰ খুন্দাত থিতাতে নিহত হয় শ্ৰীমন্ত ক্ৰ নামৰ এজন নৱম শ্ৰেণীৰ ছাত্ৰ সময় তেতিয়া প্ৰায় 9 বাজিছে সচৰাচৰ ছাত্ৰ ছাত্ৰীৰ স্কুল যোৱা সময় দিলাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত নৱম শ্ৰেণীৰ ছাত্ৰ শ্ৰীমন্ত ক্ৰ স্কুললৈ গৈ আছিল স্কুললৈ গৈ থকা অৱস্থাতে অবৈধ কাঠ কঢ়িওৱা NL05A 9385 নম্বৰৰ দ্ৰুতবেগী ট্ৰাকখনে খুন্দিয়াই গুৰুতৰভাৱে আহত কৰি থৈ যায় তৎমুহূৰ্ততে ট্ৰাকখনেও নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে পথৰ দাঁতিত দিলাই অঞ্চলৰ বুকাৰাম টিমুং গাঁৱৰ গাঁওবুঢ়া কলম সিং টিমুং আৰু অম্ফু ইংটিপিৰ পুত্ৰ শ্ৰীমন্তক ততাতৈয়াকৈ ওচৰৰে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত লৈ যোৱা হয় যদিও চিকিৎসক NC দে মৃত ঘোষণা কৰে মৃত্যুৰ কাৰণ মূৰত কষ্ট পোৱাৰ লগতে আভ্যন্তৰীণ আঘাতৰ কাৰণে সাংবাদিকৰ আগত বুলি ব্যক্ত কৰে মৃত কিশোৰজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে ডিফু অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আনহাতে ঘটনা সংঘটিত কৰা ট্ৰাক চালক বুলবুল টেৰাং ট্ৰাক এৰি পলায়ন কৰিছে ট্ৰাক চালক বুলবুলৰ ঘৰ হিডিপিৰ দিছয় ক্ৰ'ড নিবাসী বুলি জানিব পৰা গৈছে উল্লেখ্য এই ঘটনা খবৰ পোৱাৰ লগে লগে সমগ্ৰ দিলাই অঞ্চলত শোকৰ ছাঁ বিয়পি পৰিছে ইপিনে শ্ৰীমন্ত ক্ৰ এই দুখজনক খবৰ পায়ে শোকাকুল দিলাই উচ্চতৰ মাধ্যমিকৰ শিক্ষক তথা ছাত্ৰই মিলি এখন শোকসভা অনুষ্ঠিত কৰি শ্ৰীমন্তৰ বিদেহী আত্মাৰ সদ্গতি প্ৰাৰ্থনা কৰিছে এই ঘটনাৰ সন্দৰ্ভত দিলাই আৰক্ষীৰ তদন্ত অব্যাহত আছে বুকাদানৰ পৰা আনন্দ ৰাঙৰ ৰিপৰ্ট কাট নিউজ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত সংঘটিত হৈছে এক হৃদয় বিদাৰক অমানৱীয় ঘটনা বিশিষ্ট বাহিনী নৈত উদ্ধাৰ হৈছে নৱজাতকৰ মৃতদেহ এইদৰে নৈত নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চিন্তাশীল আৰু হৃদয়বান ব্যক্তিৰ বিবেকত জোৱাৰ সৃষ্টি কৰিছে গামোচাৰে নৱজাতকক চেপি হত্যা কৰাৰ সন্দেহ কেতিয়াবা সংঘটিত হৃদয় বিদাৰক অমানৱীয় ঘটনাসমূহে বিবেকবান মানুহৰ মগজু জোকাৰি পেলোৱা ঘটনা সংঘটিত হয় যাৰ ফলত বহু সময়ত একাংশ মহানগৰীবাসীৰ ওপৰত মনত সাধাৰণভাৱে থিতাপি লোৱা খণ্ডৰ সংজ্ঞা সলনি কৰিবলগীয়া হয় মহানগৰীৰ বৈশিষ্ট্য বাহিনী নৈত নৱজাতক মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই পুনৰ এবাৰ ভাবিবলৈ বাধ্য কৰাইছে এই কথা অৱশ্যে এনে ঘটনা প্ৰথম নহয় ইয়াৰ আগতেও কেতিয়াবা ডাষ্টবিনত কেতিয়াবা নৰ্দমাত অমানৱীয়ভাৱে কোনো হৃদয়হীন মাতৃয়ে নৱজাতকক পেলাই থোৱা অৱস্থাত নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনা শুনিবলৈ পোৱা যায় এইবাৰ হাতীগাঁও আৰক্ষী আৰু স্থানীয় লোকৰ সহযোগত উদ্ধাৰ হয় নৱজাতকৰ অৰ্ধগলিত মৃতদেহ দুৰ্গন্ধই ছানি ধৰিছে চৌপাশে গামোচাৰে চেপি হত্যা কৰা সন্দেহ নৱজাতকক আৰক্ষীৰ সন্দেহ দুদিন বা তিনিদিনৰ পূৰ্বে কোনো লোকে নিজৰ কলংক গাপ দিবলৈ পেলাই থৈ গৈছে নৱজাতকক লোকেল কোনোবা দেখা পালে বাচ্চা এটা ফাঁহি আছে বুলি খবৰ পালোঁ আমি আহিলোঁ কি নদী ভেটাপাৰা নদী কৈ এনে আপোনালোকৰ কিবা সন্দেহ হৈছে নেকি যাব পাৰে পুৰণা নেকি 3-4 দিনমান আগৰ হ'ব যেন লাগিছে নতুন জন্ম হোৱা বাচ্চা নেকি জন্ম হোৱা বাচ্চাই হ'ব কোনোবাই পেলাই দিছিল হয়তো নদীত বৈ বৈ আহিছে আজিৰ নহয় যেন লাগিছে পাখণ্ড মাতৃ 2-3 দিনমান আগৰ হ'ব কিবা মাতৃয়ে মানে কলংক মাতকে হয়তো পেলাই দিছে নদীত নিজৰ কলংক থাকিবলৈ তেনেকুৱা নদীটো গম পাইছে নদীটোৰ নাম কি নদী এইটোতো আপোনাৰ বশিষ্ঠ নদী কোনখিনি জেগাটো এইটো এই ভেটাপাৰাৰ এইখিনি হাতীগাঁও ভেটাপাৰা
হাওড়াঘাটৰ পৰা গৌতম চন্দ্ৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ Aturkimi Academy Difu, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from first week of December 2018 from 8 a.m. to 1 p.m. Aturkimi Academy Difu, Rukasan Amlapati, Difu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students sponsored by Aturkimi Society. GR Infra Projects Limited. Plot number 80, Brahmaputra Industrial Park, Amingaon, Guwahati 781031. Products: bitumen emulsions, coal mix emulsions, PMB, CRMB, metal crash barrier, thermoplastic paint and bitumen all grades, etc. MS Macro Engineering, authorized dealer. First floor, Cooperative Building, Difu Karbi Anglong, Assam. Contact number 9435503710 or 8638223203 or 8638441464. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত ইণ্ডিয়ান আৰ্মি ৰেড হৰ্ন ডিভিজনৰ উদ্যোগত হামৰেনত অনুষ্ঠিত ফুটবল টুৰ্ণামেণ্টৰ কোৱাৰ্টাৰ ফাইনেল যোৱা 9 ডিচেম্বৰৰ পৰা অনুষ্ঠিত ফুটবল টুৰ্ণামেণ্টৰ আজি ফাইনেল খেল অনুষ্ঠিত হয় হামৰেনৰ ৰংহাং ৰংবং খেলপথাৰত চূড়ান্ত খেলত কাৰ্বি ৰিছভ ফুটবল ক্লাব আৰু হাৰলংজবে ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হয় হাৰলংজবে ফুটবল ক্লাবক 3-2 গলৰ ব্যৱধানত হৰুৱাই চূড়ান্ত বিজয় খিতাপ অৰ্জন কৰে ৰিছভ ফুটবল ক্লাবে ইণ্ডিয়ান আৰ্মি ৰেড হৰ্ন ডিভিজনৰ উদ্যোগত পশ্চিম কাৰ্বি আংলঙৰ হামৰেনত অনুষ্ঠিত ফুটবল টুৰ্ণামেণ্টৰ আজি ফাইনেল খেল ফাইনেল টুৰ্ণামেণ্টত আজি কাৰ্বি ৰিছভ ফুটবল ক্লাব আৰু হাৰলংজবে ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হয় হাৰলংজবে ফুটবল ক্লাবক 3-2 গলৰ ব্যৱধানত হৰুৱাই চূড়ান্ত বিজয় খিতাপ অৰ্জন কৰে কাৰ্বি ৰিছভ ফুটবল ক্লাবে চূড়ান্ত খেলৰ উপলক্ষে আয়োজিত বঁটা বিতৰণী অনুষ্ঠানত বিধায়ক ডক্টৰ মানসিং ৰংপিয়ে অতিথি হিচাপে অংশগ্ৰহণ কৰি বিজয় দলটোক ট্ৰফিসহ নগদ 20,000 টকা বঁটা হিচাপে আগবঢ়ায় আনহাতে ৰানাৰ্ছ আপ হোৱা হাৰলংজবে ফুটবল ক্লাবক ট্ৰফিসহ নগদ 10,000 টকা বঁটা আগবঢ়ায় আনহাতে আজিৰ ফাইনেল খেলত উত্তম শ্ৰেষ্ঠ গ'ল ৰক্ষক হিচাপে খৰচিং ৰংহাং আৰু শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ব্ৰনছন ইংটিক বঁটা আগবঢ়ায় উল্লেখ্য টুৰ্ণামেণ্টখনত সৰ্বমুঠ 10টা ফুটবল ক্লাবে অংশ লয় হামৰেনৰ পৰা সুন্দক্ৰৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি হেমতুমপি ৰং মাৰ্জঙৰ লুম্বাজং ক্ষেত্ৰত অনুষ্ঠিত হ'ব কাৰ্বিসকলৰ পূৰ্বপুৰুষ সুঁৱৰি উৎসৰ্গা অনুষ্ঠান আগন্তুক 2019 বৰ্ষ 11 পৰা 12 জানুৱাৰীলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই পবিত্ৰ অনুষ্ঠানটি এই প্ৰস্তুত কাৰ্যৰ প্ৰাৰম্ভিক কামৰ বিষয়ে অধিক জানিবলৈ চাহক আমাৰ এই প্ৰতিবেদন ডিপুৰ ৰংখেলানৰ পৰা 3 কিলোমিটাৰ নিলগত থকা ৰং মাৰ্জঙৰ চেৰলংজন স্থিত লুম্বাজং ক্ষেত্ৰত অনুষ্ঠিত হ'ব আগন্তুক নৱবৰ্ষ 11 পৰা 12 জানুৱাৰীলৈ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী এয়া আপোনালোকে দেখিবলৈ পাইছে বাঁহেৰে তৈয়াৰী এই সামগ্ৰী এটা কাৰ্বি সমাজৰ আপুৰুগীয়া পৰম্পৰা পালন কৰিবলৈ এৰিব নোৱাৰা অতিকৈ প্ৰয়োজনীয় তথা গুৰুত্বপূৰ্ণ সামগ্ৰী আদিম কাৰ্বি সমাজত এবিধ সামগ্ৰী নহলে মাংগলিক অনুষ্ঠানবোৰ সম্পূৰ্ণ নহয় ইয়াতে পূজাৰ পবিত্ৰ সামগ্ৰীবোৰ ৰখা হয় নতুবা পূজাৰ থলীলৈ ইয়াতে ভৰাই নিয়া হয় এবিধ সামগ্ৰী তৈয়াৰী কিমান গুৰুত্ব আছে তাক জানিবলৈ লুম্বাজঙৰ পৰা জানো আহক lahak marjong pu kiki minang ko bathe bangke ladak karbi rong marjong lumbayong aklam hemtun pi pudo asi ladak khe trim karcho je phan
Asia ke sardom phan arju lok hai trim kar chu bro tang te kar chu ke hang ia phan chok lim nai la pole hai asila dak ili tum hak mar jong sita me ki pu ke lengan ke aban nai lo po hak mar jong anok som tin ta non ta chiri nang la pen hak mar jong det kali ili tum leg roy pene sera leg ruba leg le du samil tum la hai pen si lan si diri ma phan ke hang nai la hai pen kali li pute belek teng ba hi la pole hai asia la bang ke li tum bang ke nok song long ke chiri hak ni nong bang ke he ma lu sinun jo ia posi ili tum karbian si chini chot po sita me la puson kim lu pro tang te akhai ka prek pen nang tu na tu samela tum chini po la hello karbia khai ke tirim ka che hang hi ba bo ching tum ki thir inai ke la haya hormu pen helu pu pachini hi phan si tir the long ke pa che thang ya phan si pini ni tum la ha so hak mar jong som sik na ko hak mar jong pu ke ili tum ke aprang ben ke a hem ta ve pen hala bang long ke lang dam si ke thegam long pu ta kali det te ma la bang ke mi thang yong jung pen si son si nang kok lo ta siประเทศตานะปอสิอ่างซองอันตะแลงอำนังกอกปอสิการลูเมพันสิอาเฮมปุสิปอกเลยแต่สิละเกนี่ตุมยงยุงเป็นสิกับปนายเกสนสิযদিও আজিকালি এবিধ সামগ্ৰীৰ ব্যৱহাৰ কাৰ্বি সমাজত বহু কমি আহিল ইয়াৰ বিপৰীতে বৈজ্ঞানিকভাৱে প্ৰস্তুত সামগ্ৰী ব্যৱহাৰ কৰিবলৈ ভাল পায় প্ৰত্যেক কাৰ্বিয়ে এই অনুষ্ঠানত সহযোগ কৰাৰ লগতে প্ৰতিটো কাৰ্যসূচী ভালদৰে চাবলৈ আহ্বান জনাইছে এই অনুষ্ঠান আয়োজকসকলে ঘূৰ টোপনিত লালকাল ডংকামকাম টাউন কমিটিৰ অধীনস্থ খৰচিংবে স্মৃতি শিশু উদ্যানখন পাৰ্কখনত বিজুলী যোগান নথকাত বিয়লি সূৰ্য ডুব যোৱাৰ আগে আগে গভীৰ আন্ধাৰত ডুব যায় উদ্যানখন বিজুলী নথকাত পানী যোগানো আছে বন্ধ এনে পৰিপ্ৰেক্ষিতত চূড়ান্ত অৱহেলিত এই পাৰ্কখনৰ অৱস্থা দিনৰ ভাগতো হৈ পৰিছে মৰিশালী সদৃশ উদ্যানখনত থকা ফুল তথা গছ-গছনিসমূহ যত্নৰ অভাৱত ক্ৰমে শুকাই গৈ মৰিবলৈ ধৰিছে পশ্চিম কাৰ্বি আংলঙৰ ডংকামকামত অৱস্থিত এয়া খৰচিং বে স্মৃতি শিশু উদ্যান টাউন কমিটিৰ চূড়ান্ত অৱহেলাত উদ্যানখনত আগৰ দৰে বিয়লি বা পুৱাৰ ভাগত শিশুৰ কিৰিলি শুনিবলৈ পোৱা নাযায় উদ্যানখন আকৰ্ষণীয় কৰি তোলা ফুলগছ দিনে দিনে শুকাই গৈছে পানীৰ অভাৱত পানী দিবলৈ উদ্যানখনলৈ পূৰ্বতে থকা পানীৰ যোগান ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান বন্ধ হোৱাৰ লগে লগে ইফালে পানী যোগান বন্ধ হৈছে আনফালে বিদ্যুতৰ যোগান বন্ধ হোৱাৰ লগে লগে উদ্যানখনত লাইটৰ অভাৱত সূৰ্য ডুবিবলৈ ধৰিলেই আন্ধাৰে আৱৰি ধৰে পাৰ্কখনত যোৱা 2016 চনতে নিৰ্মিত এই উদ্যানখন আয়ুস এতিয়া মাত্ৰ হৈছে 3 বছৰ 3 বছৰৰ ভিতৰত এই অৱস্থা পাৰ্কখনৰ নহবই বা কিয় নিৰ্মাণ হোৱাৰ পিছত প্ৰয়োজন অনুসাৰে মেৰামতিৰ প্ৰয়োজনীয়তা যে অনুভৱ কৰা নাই ডংকামকাম টাউন কমিটি কৰ্তৃপক্ষই এনে পৰিপ্ৰেক্ষিতত দেখিও নেদেখা পৰিষদীয় চৰকাৰখনে চকুমুদা কুলিৰ ভাও জুৰি থকাহে পৰিলক্ষিত হৈছে ডংকামকামৰ পৰা কেলভিন টেৰাঙৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ